Hello friends, আকৌ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাক এফালে থৈ আহিব লাগে। বাহিৰ পৰিৱেশটো চাই লওক, পুৰা খালী হৈ আছে। এতিয়া যাওঁ পটাপট থৈ আহোঁ। ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, গাড়ীত বহুত দিন ভিডিঅ' নাই বনোৱা। গেট খোলা হৈ গ'ল, গাড়ীখনো উলিয়াই লওঁ নে কি। গাড়ীখন ৰাতিপুৱা লৈ গৈছিলোঁ পূৰা বোকা হৈ আছে, ৰ'দতে থৈ দিছিলোঁ। এনেই হাফ পেণ্ট পিন্ধি গৈছোঁ, ইগন'ৰ কৰি দিব আকৌ। যি গৰম হৈ আছে গাড়ীখনৰ ভিতৰত। গানটো লগাই লওঁ। তেল এদিনা ভৰোৱাইছিলে, হাফ টেংকি আছে। বম গৰম হৈ আছে। গান লগাই ল'লোঁ। ওলোৱা হৈ গ'ল। এফালে মা ওলাই আছে, এফালে তিনিচুকীয়া যায়, সেইফালে নাযাওঁ। কিন্তু এতিয়া এফালে যাব পাৰিম। বহুত গৰম হৈ আছে দেই, তো চাই থাকক অকলে। মাক থৈ আহিলোঁ। এই দেখিছে পুখুৰী ইমান ডাঙৰ, কি যে হ'ব ৰাস্তা মাৰটো। ৰাস্তা চাওক। মানে কৈছোঁ নহয়, বম বেয়া ৰাস্তা। ঘৰ আহি পাই গ'লোঁ। এনেই এটা ভিডিঅ' বনাই দিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ এটা সামৰিছোঁ, বাই বাই।